নমস্কাৰ। অসমৰ কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহক আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গ দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এটি কবিতা আবৃত্তি ইন্দ্ৰমোহন দাস। তুমি জাতিৰ প্ৰাণ, তুমি জাতিৰ প্ৰাণ, তুমি অনন্য, তুমি আমাৰ হৃদয়ৰ আমঠু। আজি বুকুখন বৰকৈ বিষাইছে, হৃদয়খন চুৰমাৰ হৈ গ'ল। হুৰ হুৰাই ওলাই আহিল চকুৰ চকুলো, চৌদিশে নিমাও মাও জনতাৰ কণ্ঠ। সত্য যেন নলগা বাতৰিটো সত্য যেন হৈ গ'ল, কাৰণ এতিয়া হাৰ্টথ্ৰব নাই আমাৰ মাজত, কাৰণ এতিয়া হাৰ্টথ্ৰব নাই আমাৰ মাজত। শূন্যতা মাথোন শূন্যতা, বুজাব নোৱাৰা এটা সাথৰ, ভাবিব নোৱাৰা এটা কথা। কি যেন আচৰিত, কি যেন আচৰিত, কি যেন আচৰিত। কাকো নোকোৱাকৈ নিৰলে নিতালে শীতলী কোলাত শুই পৰিল। সংগীতৰ লহৰ সৃষ্টি কৰি কৰি, অথচ তুমি এতিয়া আমাৰ মাজত নাই। সুস্পষ্টবাদিতাৰে প্ৰতিবাদ কৰি কৰি, নিৰ্ভীক জনতাৰ পৰিচয় দি দি, কাকো কেৰেপ নকৰাকৈ সাগৰৰ তলিৰ শীতলী পানীত খুব মৌনতাৰে শুই আঁতৰি গলা ন। সহস্ৰ জনতাক শোকান্বিত কৰি চুৰমাৰ হৈ গ'ল হৃদয়। ভাবিব নোৱাৰা কথাটো সত্যলৈ ৰূপান্তৰিত হ'ল। স্বদেশৰ মাটিত নহয়, বিদেশৰ মাটিৰ চক্ৰ বেহুত পৰি, আমাক কন্দুৱাই কন্দুৱাই, আমাক নিথৰুৱা কৰি কৰি অকলে অকলে গুচি গলা। আমাৰ মাজত শোকৰ বন্যা তুলি নৱপ্ৰজন্মৰ অনুপ্ৰেৰণাৰ স্তম্ভ হৈ আছিলা তুমি। হঠাৎ হঠাৎ মহাপ্ৰয়াণ ঘটিল এটি গানৰ, নিমিষতে শেষ হৈ গ'ল এটা গান, নিমিষতে শেষ হৈ গ'ল এটা গান। আমিবোৰ ম্ৰিয়মান, আমিবোৰ ম্ৰিয়মান। অৱশেষত নিথৰ দেহ আহিল কফিনত, চৌদিশে ভাঙি পৰিল কান্দোনৰ ৰোল। এটা গানত এটা যুগ শেষ হৈ গ'ল, এটা যুগ শেষ হৈ গ'ল। নাপাম আৰু ঘূৰাই সেই যুগ, নাপাম আৰু ঘূৰাই সেই যুগ। অসমীয়াই অসমীয়াইৰ কোলা উদং হৈ পৰিল, অসমীয়াইৰ কোলা উদং হৈ পৰিল, অসমীয়াইৰ কোলা উদং হৈ পৰিল। নমস্কাৰ।